নাথাকিব এই ৰাজনীতি নাথাকিব লাহৰীঘাটত উৎখাত কৰা হ'ব লাগিব মানে এইটো পৰম্পৰাগত হিচাপে আজি লাহৰীঘাট সমষ্টিত 42টা বছৰ ধৰি তেওঁৰ ককায়েকে খালে 17 বছৰ তেওঁ খালে 25 বছৰ এতিয়া আকৌ তেওঁ পুতেকক আনি দিছে এইটো মানে বংশগত ক্ৰমে লাহৰীঘাট সমষ্টিক শাসন আৰু শোষণ আৰম্ভ কৰিছে আৰু আমি লাহৰীঘাটবাসী ৰাইজে বিশেষকৈ এই নিৰ্বাচনত মই মোৰ পূৰ্বপুৰুষসকলে আমাক এই বংশটোৰ চাপৰ তলত ৰাখি গৈছে কিন্তু আমাৰ কথা হৈছে যে আমাৰ পিছত যাতে প্ৰজন্ম যিখিনি হ'ব কাৰো চাপৰ তলত থাকিব নালাগে লাহৰীঘাটবাসী কাৰো চাপৰ তলত যাতে থাকিব নালাগে সেইকাৰণে এইবাৰ এই বংশক আমি লাহৰীঘাট সমষ্টিৰ পৰা পুখিয়াই ইয়াৰ পৰা উগাৰি বিদায় দিম আমাৰ মূল উদ্দেশ্য হৈছে এইটো আৰু যোৱা নিৰ্বাচনত দলে মোক প্ৰাৰ্থিত্ব দিছিল অলপ ভোটৰ ব্যৱধানত মই হাৰিছিলোঁ 5টা বছৰ মই দলৰ কাৰণে লাহৰীঘাটবাসী সমষ্টিবাসীৰ মাজত ঘৰে ঘৰে ঘূৰি আমাৰ দলৰ ভেটি মজবুত কৰিছোঁ আৰু বিভিন্ন দলৰ পৰা আজি আমাৰ দলত বহুত মানুহ আহিছে কিন্তু কেইটামান টকাৰ লোভত আজি তেওঁলোকে আমাক বিত্ৰা কৰিছে টকাৰ লোভত তেওঁলোকে কংগ্ৰেছক অফাৰ দি দিছে আমাৰ লাহৰীঘাট সমষ্টিবাসী ৰাইজ এইবাৰ একত্ৰিত আছিলে আৰু সকলো দলৰ পৰাই আমাৰ লাহৰীঘাটৰ স্থানীয় প্ৰাৰ্থীয়ে যোগ্যৱান প্ৰাৰ্থীয়ে উচ্চ শিক্ষিত যুৱকে প্ৰাৰ্থিত্ব বিচাৰিছিলে আৰু এইসকলক আটাইকেইটা ৰাজনৈতিক দলে বঞ্চিত কৰিছে আৰু তেওঁলোকে গুৱাহাটীত বহি লাহৰীঘাটৰ মানুহৰ মানে গাইপতিকে তেওঁলোকৰ মোটা অংকৰ লেনদেনত তেওঁলোকে এই চিটবিলাক বুজাবুজি কৰি লৈছে কিন্তু ৰাইজ সচেতন এইবাৰ লাহৰীঘাটৰ ৰাইজ সচেতন হৈছে এইবাৰ লাহৰীঘাটৰ ৰাইজে নিজেই সিদ্ধান্ত লৈ লাহৰীঘাটৰ স্থানীয় প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰি বিধানসভালৈ পঠিয়াব লাহৰীঘাটৰ সমস্যা সমাধান কৰাৰ স্বাৰ্থত ৰাজনৈতিক দলৰ চৰিত্ৰগত দিশত কংগ্ৰেছ UDF AGP BJP কাৰোৰ মাজত আমি পাৰ্থক্য দেখা নাই ৰাইজে আটাইকেইটা দলে বহিৰাগত প্ৰাৰ্থীক সোমাই দিছে লাহৰীঘাটৰ বায়ু পানী বতাহৰ লগত কোনো সম্পৰ্ক নথকা লাহৰীঘাটৰ সমস্যাৰ প্ৰতি কোনো সচেতনতা নথকা আৰু দিনে দিনে গৰাখহনীয়াৰ কবলত পৰা এই লাহৰীঘাট সমষ্টিক কেনেকৈ উদ্ধাৰ কৰিব কেনেকৈ এই সমস্যাবিলাক সমাধান কৰিব তাৰ প্ৰতি অকণো ন্যূনতম জ্ঞান নথকা ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰি তেওঁলোকে প্ৰেৰণ কৰিব বিচাৰিছে কিন্তু আজি আপোনালোকে নিশ্চয় ইয়াত যি গণসমাৱেশ হৈছে আপোনালোকে